কি ভাত খাবলৈহে মন কি লাগে আৰু যোৱাকালি বা মানে তাই জ্বৰো উঠিছে গাটো বহুত গৰম আজি হৈছে 5 মে আৰু 5 অক্টোবৰ 2023 চনত সুনজনী জন্ম হৈছিল আৰু সুনজনী আজি 7 মাহ কমপ্লিট হৈছে কিন্তু আজি আকৌ তাই গাটো বেয়া সেই কাৰণে তাই য'ত জন্ম হৈছিল আজি তালৈকে নিম মানে মিছনলে যোৱা দুদিন মানৰ পৰা ছোৱালীজনী মানে পানী লাগি আছিল অকমানকে পানী লাগি আছিল আৰু যোৱাকালি বা মানে তাই জ্বৰো উঠিছে গাটো বহুত গৰম পেটটো বহুত গৰম হৈ আছে আৰু আজি যেহেতু দেওবাৰ গতিকে মোৰ ডিউটি নাই সেইকাৰণে বোলো নাই ডক্টৰক দেখাই আহোঁগে আৰু সেইকাৰণে মানে আমি যাব লৈছোঁ মিছন আৰু 5 তাৰিখে সুনজনী জন্ম হৈছিলে অক্টোবৰ 5 তাৰিখে আৰু আজি পুৰা মানে 7 মাহ কমপ্লিট হৈছে গতিকে যিগৰাকী বাইদেৱে হেৰি কৰিছিলে মানে পূজা ভাৱৰ মানে চিজাৰিং কৰিছিলে সেই বাইদেউগৰাকীকো আজি মানে লগ কৰি আহিম পুৰা 7 মাহৰ পাছত হয়নে শুন শুন চাওঁ এদি চাই দিয়া আমাৰ শুনক 7 মাহ হ'ল আৰু কেনেকৈ গ'ল 7 মাহ সঁচাকৈ একো ধৰিবই নোৱাৰিলোঁ দেই আৰু 5 মাহৰ পাছত এবছৰ কমপ্লিট হ'ব বাৰু দিয়ক দিনবোৰ কেনেকেনো গৈছে আচলতে একো ধৰিবই পৰা নাই সৌ সিদিনাখনি জন্ম হোৱা আজিও মনত আছে আৰু চাওঁতে আজি 7 মাহে কিছুমানে কয় সৰু ল'ৰা ছোৱালী প্ৰথম পানী লাগিলে হেনো পানী লাগিবলৈ দিব লাগে কিন্তু মই আকৌ সহ্যই কৰিব পৰা যোৱা ৰাতি সুনজনী গাটো মানে ইমানেই গৰম কৰিছিল মই ৰাতিয়ে নিব খুজিছিলোঁ কিন্তু পূজাহঁতে ক'লে ৰাতিটো চাই লোৱা ৰাতিপুৱালৈ নিম আৰু সেইকাৰণে মানে আজি ৰাতিপুৱাই ওলাইছোঁ প্ৰথমতে মিছনত 400 টকা দি টিকেটটো কাটি ল'লোঁ আৰু ইয়াত এইকাৰণে ভাল আপুনি যেতিয়াই আহে আচলতে ডক্টৰক পাব ইয়াৰ আগৰবাৰ আহোঁতে আকৌ টিকেটৰ মূল্য 350 আছিলে কিন্তু এইবাৰ আকৌ 50 টকা বঢ়াই দিলে বাৰু দিয়ক যিটো ছাৰলৈ আচলতে মই ৰাতিপুৱাই ফোন কৰিছিলোঁ আৰু ছাৰে কৈছিলে যে 9:30 বজাৰ পাছত আহিলে কথাটো হ'ল কি আপুনি যেতিয়াই ফোন কৰক ছাৰে ফোনটো ৰিচিভ কৰে লাগিলে আপুনি 7টা বজাত কওক ৰাতিপুৱা নাইবা ৰাতি 9টা বজাত কওক আৰু সেইকাৰণে আচলতে যেতিয়াই সময় সুবিধা হয় মানে যিটো ছাৰ ওচৰলৈকে সুনজনীক ছাৰে ধুনীয়াকৈ চালে আৰু ক'লে যে একো চিন্তা কৰিবলগীয়া নাই যিকেইটা দৰৱ দিছে সেইকেইটা দৰৱ খালেই হ'ব আৰু সুনজনী যিহেতু 7 মাহ কমপ্লিট হ'ল গতিকে কিনো খুৱাব পাৰি ধুনীয়াকৈ ছাৰক সুধি আহিছে বাৰু দিয়ক মিছনৰ পৰা ওলাই ফাৰ্মাচী দৰৱবোৰ লৈ ল'লোঁ তাৰ পাছত আকৌ চাহ খাবলৈ বহিলোঁ কি ভাত খাবলৈহে মন কি লাগে কি পাঞ্জাবী বাৰু দিয়ক হোটেলত সোমাই মই চাহ খালোঁ পূজাই ৰুটি খালে আৰু খাই কৰি হোৱাৰ পাছত আকৌ পাঞ্জাবী তাৰকা এটা লৈ ডাইৰেক্ট আমি তিনিটা ঘৰলৈ আহিলোঁ শুনজনী জ্বৰ কমিছে নেকি চাওঁ জ্বৰটো বহুত কমি গ'ল হয় নাই বাৰু দৰৱটো খোৱাৰ পাছত অকণমান খালি সেই পানী লগা মানে এই নাকৰ পৰা অকণমান পানী ওলাইছে নাকটো মোহাৰি দিয়া দৰৱ এইকেইটা দিলে দৰৱকেইটা মই দেখাইছোঁ বুলি যে কোনোবাই যে খুৱাব আচলতে সেইকাৰণে দেখুওৱা নাই কিন্তু কিছুমানে কয় আচলতে যে দাদা কিনো দৰৱ দিলে দেখাবচোন সেইকাৰণে মই দেখাইছোঁ এইটো চুমল এইটো হেৰি জ্বৰৰ দৰৱ দিছে আৰু এইটো দিছে চলভিন কোল এইটো দিছে হেৰি এই পানী লগাৰ কাৰণে আৰু এইটো দিছে ব্ৰজেট এইটো দিছে কাহৰ কাৰণে আৰু দৰৱবোৰৰ দাম বৰ বিশেষ নহয় এইটো 33 টকা নে 77 টকা তেনেকুৱা কিবা এটা এইটো দাম আৰু এই দৰৱবোৰ মানে কি হয় আপোনালোকে যদি খুৱায়ো মানে ডক্টৰক সুধি খুৱাব কাৰণ প্ৰত্যেকজন ডক্টৰে বেলেগকৈ দিয়ে আৰু এইকেইটা যে খুৱাব লাগিব সেইটো বুলি মই কোৱা নাই কিন্তু এই জ্বৰৰ দৰৱটো খোৱাৰ পাছত মানে সুনজনী ভাগৰ জ্বৰটো বহুত কমি গ'ল বাৰু দিয়ক ভিডিঅ'টো আজি কেনেকুৱা লাগিলে জনাব পাৰিলে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'লৈ মই আকৌ আহি আছোঁ আজিলৈ তেন্তে ধন্যবাদ।